নমস্কাৰ আৱাৰ নটিছলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই স্বাস্তিকা ৭০০০ গছি প্ৰজ্বলিত মাটিৰ চাকিৰে আলোকৰ মায়াজাল পাতি উজ্বলাই তুলিলে অসম গৌৰৱ লাভলীনা বৰগোহাঁইক বঙাইগাঁও জিলাৰ অভৰাপুৰীৰ নিকটৱৰ্তী পিৰাধৰাত এই ব্যতিক্ৰমী দীপাৱলী প্ৰতিফলন ঘটে পিৰাধৰাৰ বুহিয়াই থান প্ৰাংগণত লাভলীনাৰ প্ৰতিচ্ছবিৰ প্ৰতিফলন ঘটাকৈ ৭০০০ গছি মাটিৰ চাকিৰ ব্যৱস্থা কৰা হয় দীপাৱলীৰ সন্ধিয়া চাকি কেইগছি একেলগে প্ৰজ্বলিত হৈ উঠাক আলোকৰ মায়াজালেৰে উদ্ভাসিত হয় লাভলীনাৰ ছবি এখন ভিতৰুৱা অঞ্চলৰ যুৱক যুৱতী আৰু ৰাইজে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰগৰাকীক প্ৰতি সন্মান প্ৰদৰ্শন কৰি এইদৰে চাকিৰে অংকন কৰে মাটিৰ চাকিৰে লাভলীনাৰ লগতে মাতৃৰ স্নেহৰ ছবিও অংকিত কৰা হয় News Desk Report, Our Notice.